आप लोग सब लोग आगे बोर्ड की तरफ देखिए 15 सेकंड्स Here we go তাহলে তারপর টিকেট কালার করব নাকি আমি गाइस नंबर 1 ने ओवरटेक कर दिया फिर से Good morning guys. Today is Sunday and Sunday means cricket vlog. এইটো আৰু হৈ নাথাকিব অকল ক্ৰিকেট ব্লগ ইয়াতে দেখা পাব আপুনি বাইক ৰেচিং কাৰ ৰেচিং আৰু সব বিলাক তে ব্লগ দেৰি নকৰি আৰম্ভ কৰো আমাৰ ভ্লগটো ৰব পুৰা ষ্টাৰ্টিং মৰ্নিংৰ পৰা আৰম্ভ কৰো ৰাতিপুৱা উঠি এনেদৰে মই ক্ৰিকেট খেলিবলৈ যাবলৈ হাজু হলো কাণ্ডত বেগটো লৈ উলালো আজি মোৰ লগত স্কুটিখন নাছিলে কাৰণ যোৱাকালি দেউতাই গাঁৱলৈ গৈছে আৰু স্কুটিখন লৈ গৈছিলে সেই কাৰণে মই আজি খোজকাৰি খেললৈ যাব লগা হ'ল একো নাই মই বহুত দিন খোজো কৰা নাই আজি লখৰালৈকে খোজকাৰিয়ে যাও অলপ ভাল প্ৰেক্টিস হ'ব এক্সাৰসাইজ হৈ যাব আমাৰ ৰুমৰ পৰা লখৰা চাৰিলৈকে অলমোষ্ট 1 কিলোমিটাৰ মান হয় আৰু মই এনেদৰে ৰাতিপুৱা এটা ভিউ লৈ লখৰালৈকে খোজকাৰি আহি আছো আৰু এনেদৰে মই গান শুনি লখৰালৈকে খোজকাৰি আহি গলো মৰ্নিংৰ সময় আছিল হেহে গাড়ী বেছি নাছিলে আৰু তাৰোপৰি আজি মানে ঈদো আছিল সেইকাৰণে ঈদৰ কাৰণেও গাড়ী বেছি চলা নাছিলে সেইকাৰণে মই অলপ 15-20 মিনিট মান ৰখি দিলো আৰু এনেদৰে মই খানাপাৰা ভেটেনাৰী ফিল্ডখন আই পালো যত আমি সদায় ক্ৰিকেট খেলো গাড়ীৰ কাৰণে আজি বহুখিনি সময় ৰখিব লগা হ'ল আৰু তাৰোপৰি ঈদৰ কাৰণে গাড়ী চলা নাই সো সেইকাৰণে মানুহ বেছি নাই সেইকাৰণে গাড়ীও ৰখি আহিছে মোৰ আহি পোৱাতে যথেষ্টখিনি দেৰি হৈ গ'ল আপোনালোকে চাব পাৰে মই আহি পোৱাৰ আগতে আজি দাদাহঁতে খেলিয়ে আছিল যেহেতু মোৰ আজি যথেষ্টখিনি দেৰি হৈ গ'ল আৰু ইয়াৰ মাজতে মই সমূহ মুছলমান ধৰ্মী বন্ধু বান্ধৱীসকলকে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আজি আমাৰ প্লেয়াৰ্স কম আছিল কিয়নো আজি এপিএসসি প্ৰিলিমছ আছিল আৰু তাৰোপৰি বি ফাৰ্মৰ এক্সাম আছিল আৰু হেয়ে ক্ৰিকেটৰ ভিডিও বনাব নোৱাৰিলো আৰু হেয়ে আজি ক্ৰিকেটৰ ব্লগটো ইয়াতে সামৰো আৰু ব্লগ তেনেহলে এতিয়া আৰম্ভ কৰো আমি বাইক ৰেচিং ব্লগ once again welcome back to bike racing vlog guys তো ব্লগ এবাৰ বাইক ৰেচিং ব্লগটো আৰম্ভ কৰো প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টত বাইক আৰু কাৰ ৰেচিং এই ইভেন্টটো অৰ্গানাইজ কৰা হৈছে গাইস আৰু এই ইভেন্টটো অৰ্গানাইজ কৰিছে কেষ্ট্ৰলৰ তৰফৰ পৰা আৰু ইহতে এই ইভেন্টটোৰ নাম দিছে মোটো এক্স মেডনেছ হসা কবলৈ গলে গাইস এই ইভেন্টটোত অহাৰ একদমে মন নাছিল কাৰণ মই ৰাতিপুৱা খেলি আহিছিল মাত্ৰ যথেষ্ট ভাগৰি আছিল মানে মই ভাবাই নাছিল যে এই ইভেন্টটোত আৰু মই ভিডিও কৰিবলৈ আহিম কিন্তু ডিম্পুদাৰ ষ্টৰীত যেহেতু পাইছিলো যে ডিম্পুদাও আহিব ইভেন্টটোত যিমান কি নহক মোৰো এটা আশা জানে তো আমাৰ অসমৰ ইমান ডাঙৰ ইউটিউবাৰ এজনৰ মানে আহিব যেহেতু মই ভাবিছো ঘৰৰ ওচৰতে ইমান ডাঙৰ এটা অপৰচুনিটি যে এবাৰ যাও লগ পোৱা নপোৱাৰ ডাঙৰ কথা নহয় এবাৰ হলেও ওচৰৰ পৰাই গৈ ফেলে এটা ভিডিও বনাও যিমান কি নহক গাইস এটা মনত লালসা থাকে যে ডিম্পুদা আহিব কমসে কম এবাৰ ভিডিওত উঠাব পাৰিলে থাম্বনেইলত তেওঁৰ ফটোটো লগাব পাৰো বা কমসে কম তেওঁৰ ফটোটো থাম্বনেইলত লগালে অলপ ভিউজ বেছিকৈ আহিব যেহেতু ময়ো এজন মানুহ মোৰো এইবিলাক লালসা কেতিয়াবা আহি যায় আৰু সেই মনোভাৱ লৈয়ে কিবাকে মই ভাগৰি হলেও ভিডিও বনাবলৈ আহি গৈছিল অহাৰ পিছত ডিম্পুদাক লগ নাপালো যদিও কিন্তু দুখ ভাগৰ সকলো নাইকিয়া হৈ গৈছিল গাইস কাৰণ ফাৰ্স্ট টাইম ময়ো এনেকুৱা এটা ইভেন্ট দেখিছিলো ইয়াৰ আগতে ময়ো এনেকুৱা বাইকৰ ৰেচ আগতে কটো চাই পোৱা নাই হয়তো টিভিত দেখিছো যদিও ইমান এটা মই লক্ষ্য কৰা নাই মোৰ মানে ইমান বাইক কাৰৰ নলেজ নাই যদিও মই দামী কাৰ এইবিলাকৰ অলপ ধ্যান ৰাখো কিন্তু ইমান এটা মোৰ বাইক বা কাৰৰ নলেজ নাই আৰু এইখনে গাইস ডিম্পুদাই কোৱা ৰাক্ষক গাড়ীখন আৰু যদি আপোনালোকে যোৱাকালি মোৰ শৰ্টস ভিডিওটো চাইছে তেতিয়া হলে দেখিছে চাগে যোৱাকালি কাৰৰ এইটো ইভেন্ট আছিল আৰু তাতেও মই গৈছিল আমাৰ ঘৰৰ সন্মুখতে আছিল হঠাতে মই বজাৰ কৰিব যোৱাতে ইভেন্টটো দেখিলো আৰু এপাক ঘুমাই আহিলো আৰু বহুত ধুনীয়া কাৰৰ শো দেখা পালো এইবিলাক আনএক্সপেক্টেড হয় আৰু হঠাতে এনেকুৱা আনএক্সপেক্টেড শো চাব পালে আৰু বেছি ভাল লাগে মনটো যি কি নহক বহুত বেছি ভাল লাগিল এইবিলাক শো নৰ্থ ইষ্টত আগতে হোৱা নাই আশা কৰিছো ভৱিষ্যতলৈ এতিয়া হ'ব আৰু আমাৰ ইয়াতেও যিমান কি নহক ৰাইডাৰ বহুত আছে যেহেতু আমাৰ ইয়াতে অপৰচুনিটি পোৱা নাযায় সেই কাৰণে ইমান এটা ফেমাস হোৱা নাই আশা আছে এইবিলাক ইভেন্ট হলে বহুতৰে সপোনবিলাক পূৰণ হ'ব আৰু ৰাইডাৰবিলাকে অপৰচুনিটি পাব আশা কৰো ভৱিষ্যতলৈও এই ইভেন্টবিলাক হৈ থাকক আৰু সকলোৰে ড্ৰিমবিলাক পূৰ্ণ হওক বহুত ধুনীয়া এটা ইভেন্ট কেষ্ট্ৰলে অৰ্গানাইজ কৰিছে যথেষ্টখিনি ভাল লাগিছে আৰু তাৰ উপৰি মই ইয়াতে ভাল পাইছো কি
যে বহু বস্তুবিলাক চব ছিষ্টেমেটিক আছে এনেকুৱা নহয় যে যিবিলাকে অনলি ডাঙৰ ৰাইডাৰ যিবিলাকক আমি সাধাৰণতে প্ৰ' বুলি কওঁ তেওঁলোকে ৰাইডাৰ মানে কি ৰেচিং কৰিব পাৰে এনেকুৱা নহয় ইয়াতে সকলোকে অপৰচুনিটি দিছে ইহঁতে ছিষ্টেমেটিকভাৱে ভগাই দিছে সেইটো মোৰ যথেষ্টখিনি ভাল লাগিছে ইহঁতে প্ৰথমতে এক্সট্ৰিম লেভেলটো দি দিছে তাৰপিছত প্ৰ' তাৰপিছত নৰ্মেল লেভেল আৰু তাৰপিছত স্কুটাৰ লেভেল দ্য বেষ্ট থিং এইটোৱে যে ইয়াতে অকল এক্সপাৰ্ট বুলি নহয় সকলোৱে অপৰচুনিটি পাইছে আৰু কিবা এটা ইভেণ্ট অৰ্গেনাইজ কৰাৰ মেইন মটিভটো হৈছে যে সকলোৱে অপৰচুনিটি পাওক আৰু ইয়াতে মই এইটো অপৰচুনিটিটো পোৱা দেখিছোঁ আৰু সেইকাৰণে বহুত বেছি ভাল লাগিছে যাতে এজন নৰ্মেল কাৰোবাৰ এখন যদি স্কুটি আছে তেওঁ এই ইভেণ্টটোত পাৰ্টিচিপেট কৰিব পাৰিছে এইটো বেষ্ট আৰু বহুত ইম্পৰ্টেণ্ট থিং হয় আপোনালোকে দেখিছে চাগে এই য়েলো ৰছীৰে এনেকৈ মানে যেটো ৰেচিঙৰ আমাৰ ট্ৰেক আছে এইটো ট্ৰেকটো বনাই দিছে আৰু এইটোক লেপ বুলি কোৱা হয় ৰেচিঙৰ ভাষাত আৰু এইটো লেপটোত 12 মানে 12 পাকৰ ৰেচ দিছিলে 12 পাক ঘূৰিব লাগে আৰু 12 পাকত যোনে ফাৰ্ষ্ট আহি পায় তেওঁ উইনাৰ হয় আৰু এইটো যেটো আপোনালোকে এতিয়া চাই আছে এইটো এক্সট্ৰিম লেভেলৰ আছিলে এক্সট্ৰিম লেভেলৰ এইখন মেচ আছিলে পুৰা ধুলি হৈ গৈছিলে যথেষ্টখিনি আৰু মানুহ বহুত বেছি মানুহ হৈছিলে মানে ফাৰ্ষ্ট টাইম নৰ্থ ইষ্টত হৈছে আৰু কোনেও যিহেতু দেখা নাই ৰিয়েল লাইফত সকলোৱে চাব ইচ্ছা যায় সেইকাৰণে বহুত বেছি মানুহ হৈছিলে আৰু বহু বেছি গৰমো আজি ৱেডাৰটো গমে পাইছে বহু বেছি গৰম আৰু এই গৰমতো সেইবুলিও আমি ৰ'দত এনেকৈ থিয় হৈ পেলাই চাব আহিছোঁ আৰু মই এনেদৰে ভিডিঅ' বনাই আছোঁ বহু কেইজনৰ ৰেচিং কৰাতে এক্সিডেণ্টো হ'ল আৰু এক্সিডেণ্টৰ হ'লেও কিন্তু এম্বুলেন্সৰ ব্যৱস্থা কৰা আছিলে এইটো এটা বেষ্ট থিং সেইকাৰণে সিহঁতক লগে মেডিকেললৈ লৈ গ'ল আৰু ট্ৰিটমেণ্ট কৰিলে আপোনালোকে ভিডিঅ'টোত চাই চাগে এইটো ভাইবটো ল'ব পৰা নাই কিন্তু ৰিয়েল লাইফত হ'লে কিন্তু এটা বেলেগ ভাইব মানে বেলেগ এটা ভাইব আৰু ইমান বেছি সাউণ্ড হৈ আছিলে গাড়ীবিলাকৰ আৰু ইমান ধূলি উৰিছে আপোনালোকে দেখিছে চাগে ইমান বেছি ধূলি উৰিছে মই পিছলৈ আহিলোঁ আৰু আহি এনেকৈ ভিডিঅ' জুম কৰি ভিডিঅ' বনাই আছোঁ আৰু যেহেতু মই ভিডিঅ'টোত ভইচ অভাৰ কৰি আছোঁ সেয়েহে ৰিয়েল ভিডিঅ'টোৰ সাউণ্ডটো যথেষ্ট কমাই থৈ দিছোঁ সেইকাৰণে আপোনালোকে বেছি ভাইবটো পোৱা নাই ৰ'ব এবাৰ মই ৰিয়েল সাউণ্ডটো এবাৰ শুনাই দিওঁ গাইজ পুৰা এজনে স্পীডত অহাতে পৰি গ'ল অৱস্থা হঠাতে বহুত বেছি হাল্লা হৈছে আপোনালোকে মোৰ মাতটো শুনা পাইছেনে মই নাজানো কিন্তু পুৰা টাক্কাৰৰ মেচ হৈছে পুৰা ইহঁতে ইমান স্পীডত আহিছে কি একো মানে শুনাই পোৱা নাই ইয়াতে আমি তো কেনেকুৱা লাগিছে গাইজ এতিয়া চাগে আপোনালোকে অলপ ফিল কৰিব পাৰিছে কেনেকুৱা হৈ আছিল অৱস্থা তাতে আৰু এনেকৈ এক্সট্ৰিম লেভেলৰ গেমখন খতম হৈ গ'ল গাইজ এবাৰ বলক এতিয়া আমি স্কুটি লেভেলৰ মেচটো চাওঁ সেইখন আৰু বেলেগ টাক্কাৰ হ'ব আৰু আপোনালোকে চাব পাৰে গাইজ আৰু এনেদৰে স্কুটিৰো মেচখন আৰম্ভ হ'বলৈ গৈ আছে এনেকৈ এম্পায়াৰ দেখাই আছে আৰু ষ্টাৰ্ট আৰু মেচটো আৰম্ভ হোৱাৰ লগে বেচেৰা কোনোবা দুজন পৰিলে আৰু স্কুটি লেভেলৰ মেচখনত গাইজ 7টা লেপ দিছিলে মানে 7 পাক ঘূৰাৰ পিছত যোনে ফাৰ্ষ্ট আহি পায় তেওঁ উইনাৰ হ'ব এতিয়ালৈকে পুৰা টাক্কাৰৰ মেচ হৈ আছে গাইজ নম্বৰ 1 জাৰ্চি পিন্ধা প্লেয়াৰজনে এতিয়ালৈকে সকলোতকৈ আগত আছে আৰু তেওঁ জিতিব যেন পাইছোঁ কি হয় চাওঁ আগলৈকে यहाँ पर नंबर वन पर चल रहा है गाइस वन वाला ओवरटेक करने वाला है वाह वन तो बढ़िया चलाइছে वे ओवरटेक কৰিব सके हां 54 पूरा चलाइছে गाइस ओ कंट्रोल अरे एक्साइटमेंट मतलब क्या
कहाँ बैठा हूँ, किससे बात कर रहा हूँ, क्या बात कर रहा हूँ, समझ में नहीं। कंट्रोल। गाइस नंबर 1 ने ओवरटेक कर दिया फिर से। ओ बस बैलेंस नहीं होना। बोया लास्ट राउंड कम ऑन नंबर 1 खराब ना तो गाड़ी खराब ना तो नाउ लास्ट राउंड है मजा আৰু এনেদৰে নাম্বাৰ 1 জাৰ্সি পিন্ধাজনে স্কুটাৰৰ ৰেচখনত উইনাৰ হৈ গ'ল। जीत गया हुआ है। अगर इसने हरा दिया ना ये सेकंड हो जाएगा ये वाला। बोया नाइस ब्रो नाइस। वो सेकंड আৰু আজি বহুত বেছি গৰম গাইছ আৰু বিশেষকৈ ইয়াতে ৰেচ হৈ থকাৰ কাৰণে জায়গাখিনি বহুত বেছি গৰম হৈ গৈছে, থাকিব পৰা নাই। ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া আৰু ঘৰত যাব লাগে, বহুত মেচ চালোঁ। তো গাইছ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু নতুন কোনোবাই চাই আছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।